নমস্কাৰ জিয়া মেডিকেল ইউটিউব চেনেলে আপোনাক সকলোকে আন্তৰিক অভিনন্দন। আজি আমি আলোচনা কৰিম বিশ্ববিখ্যাত ফেমিলি টনিক, দি ৱৰ্ল্ড ফেমিলি টনিক, যাৰ নাম হৈছে চিংকাৰা ফাইল। ই এক সম্পূৰ্ণ মাল্টিভিটামিন চিৰাপ আৰু আজিৰ পৰা 50 বছৰ আগৰে পৰা প্ৰচলিত এই চিৰাপ, যাৰ মূল্য হৈছে মাত্ৰ 105 টকা, 500 গ্ৰামৰ দাম। আপোনালোকে যিকোনো এটা ভিটামিন খাবলৈ গ'লে 150 পৰা 200 টকা লাগে, মাত্ৰ 200 গ্ৰামহে পায়। কিন্তু এই ঔষধ 500 গ্ৰামৰ দাম মাত্ৰ 105 টকা। আৰু এই ঔষধ যদিও সম্পূৰ্ণৰূপে আয়ুৰ্বেদিক, কিন্তু ইয়াত কিছুমান এলোপেথি 2-4টা কণ্টেণ্ট মিলোৱা হৈছে। ভিটামিন এ, ভিটামিন বি, ভিটামিন ডি, কেলছিয়াম, নিয়াচিনামাইড আছে। তাৰপাছত আয়ুৰ্বেদিক আছে দালচিনি, ইলাচি, লং, জটামালি আদি দি এই ঔষধ প্ৰস্তুত কৰা হৈছে। যিসকলৰ গাটো একেবাৰে দুৰ্বল লাগিছে, ভাগৰ লাগিছে, খাবলৈ মন নাযায়, কিবা এটা কাম কৰিবলৈ মন নাযায়, আপোনাৰ এটেনশ্যনটো ঠিকে নাথাকে, এইখিনি মানুহে এই ঔষধ ব্যৱহাৰ কৰিলে নিশ্চয় বহুত ফল পাব। আৰু এই ঔষধ কমেও 3 মাহ ব্যৱহাৰ কৰিব। সৰু বাচ্চা অৰ্থাৎ 5 ইয়াৰ্ছৰ ওপৰত যিবিলাক আছে তেওঁলোকক 2 চামুচকৈ, আপোনাৰ 1 চামুচকৈ দিব, অৰ্থাৎ 5 ml কৈ দিব 2 টাইম। আৰু এডাল্ট যিসকলৰ বয়স বেছি হৈছে, 18 বছৰ ওপৰত বা 15 বছৰ 12 বছৰ তেনেকুৱা হৈছে, 2 চামুচকৈ 2 বাৰ দিব খোৱাৰ পাছত। দেখিব আপোনালোকে যিখিনি প্ৰব্লেম আপোনালোকে ফেচ কৰি আছে, এই প্ৰব্লেমটো সম্পূৰ্ণৰূপে নাইকিয়া হৈ যাব। কিন্তু এই ঔষধ 3 মাহ খাব লাগিব। আৰু এই ঔষধ আজিৰ পৰা 50 বছৰ আগৰে পৰা চলি অহা এটা বহুত ভাল কোম্পানী, আয়ুৰ্বেদিক কোম্পানীৰ ভিতৰত বহুত ভাল কোম্পানী, হামদৰ্দ কোম্পানী। আৰু এই ঔষধ যেতিয়া ব্যৱহাৰ কৰিব, যিকোনো ঔষধ ব্যৱহাৰ কৰাৰ সময়ত আপোনালোকে ডক্তৰলৈ কনচাল্ট কৰি ল'ব। আৰু ইয়াৰ কোনো ছাইড এফেক্ট নাই। তাৰ পাছতো মই ডক্তৰলৈ কনচাল্ট কৰি ল'ব। আৰু ভিডিঅ'টো চাই ভাল লাগে এটা লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, আন 10জনকো চোৱাৰ সুবিধা কৰি দিব।